ব্লাউজ কেইটামান চিলাবলগীয়া হৈ আছে। এইটো 36 ব্লাউজ। মই আগতেই কাটি থৈ দিছিলোঁ ব্লাউজকেইটা এনেকৈ পাৰ্টকৈ, কাৰণ তেতিয়া কোনোবাই কাপোৰ দিলে মোৰ কাৰণে চিলাবলৈ ভাল হয়। আৰু এইটো 32, কাৰণ 36 আৰু 32 ব্লাউজ প্ৰায় মানুহৰ কমন হয়, আৰু সেইবাবে মই এনেকৈ কাটি ৰাখি থৈ দিছোঁ। কাৰণ লগতেই জোখ মাখ এটা কৰি কাটিবলৈ, ব্লাউজটো চিলাওঁতে 2 ঘণ্টা 3 ঘণ্টা টাইম লাগি যায়, সেইবাবে এনেকৈ কাটি ৰাখিছোঁ। আৰু এইফালে দেখিছেনে, ৰাতি মুগাৰ মেখেলা এখন চিলাই থৈ দিছোঁ বেলেগৰ। আৰু এতিয়া দুপৰীয়া ভাবিলোঁ যে মুগাৰ মেখেলাখন ইস্ত্ৰি কৰি দিওঁ, কাৰণ ইস্ত্ৰি কৰি নিদিলে ফিনিচিংটো ভাল নহয় মেখেলাখনৰ। যদি আপুনি ইস্ত্ৰি কৰি দিয়ে মানে বহুত ধুনীয়া হয়। এয়া মই টেম্পাৰেচাৰটো কটনত দি লৈছোঁ, চিল্কো আছে, কিন্তু মই চিল্কত দিয়া নাই, কাৰণ মুগাৰ মেখেলাখন বহুত ছফ্ট হয়, কটনতো দি ল'ব পাৰি। আৰু সেইবাবে মই এয়া কটনত দি এতিয়া ইস্ত্ৰি মাৰি আছোঁ। মুগাৰ মেখেলাখন আপুনি এনেকৈ দি দিব পাৰে, কিন্তু ভাল নালাগে এনেকৈ দি দিব। কাপোৰ এযোৰ চিলোৱা পৰা ব্লাউজত ইস্ত্ৰি কৰা, মেখেলাত ইস্ত্ৰি কৰা, আৰু চাদৰত যদি পতি লগাই তাতো ইস্ত্ৰি মাৰি দিব লাগে, তেতিয়াহে কাপোৰযোৰ দেখিবলৈ শুৱনি হৈ উঠে। নহ'লে আপুনি চিলাই যদি ইস্ত্ৰি মাৰি নিদিয়াকৈ দি দিয়ে, তেতিয়াহ'লে কাপোৰযোৰ অকণমান হ'লেও কিবা এটা ৰৈ যোৱা যেন লাগে, কাৰণ ইস্ত্ৰিটো মৰা নহয় যিহেতু। আৰু ইস্ত্ৰি মাৰিবলৈ বহুত টাইম লাগে, জানেনে? কাপোৰ এযোৰত কেতিয়াবা কৰি চাবচোন, নিজেই গম পাব ইস্ত্ৰি মাৰোঁতে